আমাৰ চকু আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশসমূহৰ ভিতৰত এটা আপুনি ক'ব যে আপুনি সিম্পলি চকুৰে কেৱল এই ভিডিঅ'টো চাই আছে কিন্তু ইয়াৰ পাছফালে আপোনাৰ চকু আৰু আপোনাৰ ব্ৰেইনে আপোনাক এই অভিজ্ঞতা দিবলৈ কি কৰি আছে আপুনি গমেই নাপায় তো নমস্কাৰ বন্ধুসকল মিষ্টেৰিয়াছ ফেক্টছ ইন আছামিছলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই চকুৰ বিষয়ে 5টা অদ্ভুত তথ্য ক'বলৈ গৈ আছোঁ গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক Number 1 working of the eye আপোনাৰ চকুৰ ভিতৰত যি পোহৰ সোমায় কি চকুৰ ৰেটিনাত ফৰ্ম হয় আপোনাৰ চকুৱে যেতিয়া বাহিৰৰ পৃথিৱীখন চায় তেতিয়া ৰেটিনাত যি ইমেজ ফৰ্ম হয় সেয়া আচলতে আপসাইড ডাউন ফৰ্ম হয় অৰ্থাৎ ৰেটিনাৰ ইমেজ উল্টাকৈ ফৰ্ম হয় কিন্তু ফাইনালি আপোনাৰ ব্ৰেইনে তাক সিধাকৈ ইন্টাৰপ্ৰিট কৰে কিন্তু আপুনি নাভাবিব যে উল্টা ইমেজ সিধা কৰাৰ কৌশল ব্ৰেইনৰ আৰম্ভণিৰ পৰাই আছে কাৰণ যেতিয়া আপুনি জন্ম হৈছিল তেতিয়া আপোনাৰ ব্ৰেইনে সকলো উল্টাকৈ দেখিছিল এই কাৰণে আপুনি নটিস কৰিব যে যেতিয়া আপুনি কোনো নতুনকৈ জন্ম হোৱা কেঁচুৱাক দেখি হাঁহিব তেতিয়া সি আপোনাক বহুত অদ্ভুত ধৰণে চাব কাৰণ সেই সময়ত সি সকলো উল্টাকৈ দেখে অৰ্থাৎ আপোনাৰ মুখখন সি উল্টাকৈ দেখে যেহেতু আমি কেঁচুৱাৰ বিষয়ে কৈছোৱে তেনেহলে সিহঁতৰ বিষয়ে আৰু দুটা আমাজিং ফেক্টছ জানিয়ে লওক যেতিয়া কেঁচুৱা জন্ম হয় তেতিয়া সিহঁতে কানে কিন্তু সিহঁতৰ চকু পানী নোলায় কাৰণ চকু পানী প্ৰডাকচন ফেক্টৰীটো অৰ্থাৎ আপোনাৰ চকুৰ টিয়াৰ গ্ল্যান্স সেই সময়ত সম্পূৰ্ণৰূপে বিকাশ হৈ নুঠে সিহঁতে প্ৰায় 5-6 সপ্তাহৰ পিছতহে চকু পানীৰ সৈতে কানা আৰম্ভ কৰে আৰু নাম্বাৰ 2 ফেক্টটো এইটো যে যেতিয়া কেঁচুৱা জন্ম হয় তেতিয়া কেৱল ব্লেক এণ্ড হোৱাইট ৰঙেৰে পৃথিৱীখন দেখিবলৈ পায় হয় সিহঁতে গোটেই পৃথিৱীখন ব্লেক এণ্ড হোৱাইট দেখে নাম্বাৰ 2 ব্লিংকিং আমি প্ৰায় এবাৰত 0.4 পৰা 0.5 ছেকেণ্ডলৈকে আমাৰ চকুৰ পতা জপাওঁ অৰ্থাৎ ব্লিংক কৰোঁ যেতিয়া আপুনি এবাৰত ব্লিংক কৰে তেতিয়া আপোনাৰ সন্মুখত আন্ধাৰ হৈ যায় কিন্তু কি ইমান কম সময়ৰ বাবে হয় যে আপুনি গমেই নাপায় যেতিয়া আপুনি মোৰ এই ভিডিঅ'টো চাই আছে তেতিয়াও যেতিয়া আপুনি ব্লিংক কৰি আছে তেতিয়া 0.3 ছেকেণ্ডৰ কাৰণে আপুনি আন্ধাৰ দেখি আছে এবাৰ মনোযোগেৰে অবজাৰ্ভ কৰক যদি আমি সেই শৰ্ট ডিউৰেশ্যনবোৰ যোগ কৰি দিওঁ তেতিয়া তাৰ ৰিজাল্ট এইটো হ'ব যে গোটেই দিনৰ সময়ত আমি প্ৰায় 30 মিনিট সময় আন্ধাৰত থাকোঁ অৰ্থাৎ গোটেই জীৱনত 5 বছৰ আমি ব্লিংকিঙৰ কাৰণে আন্ধাৰত থাকোঁ যদি আমি সংখ্যাত কওঁ তেনেহলে আমি এদিনত প্ৰায় 28000 বাৰ ব্লিংক কৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈকে ভিডিঅ'টো চাই যাব বুলি আশা থাকিল নাম্বাৰ 3 এমাজিং প্ৰপাৰ্টিজ অফ দি আই আমি বাহিৰৰ পৃথিৱীখন দেখি যি মেমৰি ফৰ্ম কৰোঁ আৰু যি শিকোঁ তাৰ 80% কেৱল আপোনাৰ চকুৰ দ্বাৰাই সম্ভৱ হয় দেখিবলৈতো ই কেৱল এটা আনগাম গুল অৰ্গেন হয় কিন্তু আমাৰ চকুটো প্ৰায় 2 মিলিয়ন পাৰ্টছেৰে গঠিত যদি আপুনি চকুটো ম্যাগনিফাই কৰি চাই তেতিয়া আপুনি 20 লাখ পাৰ্টছ দেখিবলৈ পাব যি নিজৰ মাজতে লগ হৈ কাম কৰি আছে আপোনাক দৃষ্টি দিবলৈ ব্ৰেইন অৰ্থাৎ মস্তিষ্কৰ পিছত ইয়াকে শৰীৰৰ দ্বিতীয়টো আটাইতকৈ কমপ্লেক্স মানে জটিল পাৰ্ট বুলি মানা যায় আৰু এই পৃথিৱীৰ যিকোনো কেমেৰাতকৈ বেছি পাৱাৰফুল হয় যদি মেগাপিক্সেলৰ টাৰ্মত কওঁ তেনেহলে 576 মেগাপিক্সেলছ নাম্বাৰ 4 কালাৰ ডিটেকচন সকলোতকৈ আৰম্ভণিতে মই আপোনাক এইটো সুধো যে এই পৃথিৱীত কিমান কালাৰ আছে আমি সৰুতে যি পেন্সিল কালাৰ পেইন্ট কৰোঁ তাততো কেৱল 12টা বা 24টা কালাৰহে আছিল কিন্তু ৰিয়েলিটিত এই পৃথিৱীত ইনফিনিট মানে অগণন কালাৰ্ছ আছে সেই অগণন কালাৰ্ছৰ মাজত আমাৰ চকুৱে 10 মিলিয়ন অৰ্থাৎ 1 কৰোৰ কালাৰ্ছকহে চিনি পায় অগণনৰ মাজত 1 কৰোৰ কালাৰ্ছ আচলতে খুব কমেই আছে এনেকুৱা বেলেগ স্পেক্ট্ৰামেৰে ফৰ্ম হোৱা এনেকুৱা বহুত কালাৰ আছে যি আমাৰ চকুৱে নেদেখে নাম্বাৰ 5 আই কালাৰ এই পৃথিৱীৰ বেছিভাগ মানুহৰ মাজততো ব্লেক আৰু ব্ৰাউন আইজ কমন হয় আৰু ব্লু আইজৰ কথাও ক'ব পাৰি কিন্তু আপুনি জানেনে এনেকুৱা বহুত মানুহ এক্সিষ্ট কৰে যাৰ গ্ৰে গ্ৰীণ ৰেড আৰু আনকি ভায়োলেট আইও থাকে আমাৰ চকু সঁচাই কিমান আচৰিত আপুনি ভাবকচোন তো আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিল বা ইয়াৰ পৰা আপুনি অলপ হ'লেও কিবা শিকিবলৈ পাইছে তেনেহলে লাইক কৰিব কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি মিষ্টেৰিয়াছ ফেক্টছ ইন আছামিছক সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো চুই দিব কাৰণ প্ৰত্যেক 2-3 দিনৰ মূৰে মূৰে মই এনেকুৱা ইণ্টাৰেষ্টিং টপিকছৰ ওপৰত ভিডিঅ' দি থাকোঁ